Hey guys, Assalamualaikum. Welcome back to my YouTube channel. I hope সকলো ভালে আছে guys. আজি এটা সিম্পল ব্লগ শ্বুট হ'বলৈ গৈ আছে। আশা কৰোঁ সকলোৱে লাষ্টলৈকে দেখিব। মই মোৰ মোবাইলটো নষ্ট হোৱাৰ ব্লগটো আপলোড দিয়াৰ পাছত মোৰ বহুত ছাবস্ক্ৰাইবাৰ সুধি আছে মোবাইল ঠিক হৈছে নেকি। থেংক ইউ ছ' মাছ। আৰু গাইজ প্ৰপাৰলি এতিয়ালৈকে মোবাইল ঠিক হোৱা নাই। আলহামদুলিল্লাহ ঠিক হৈ যাব। মই মানে মোৰ বেষ্ট ট্ৰাই কৰি আছোঁ। আৰু গাইজ কথাটো হ'ল মানে আজি ব্লগ শ্বুট কৰাৰ মটিভটো হ'ল মানে আজি আমাৰ এটা মিটিং আছে। একচুৱেলি তেনেকুৱা মিটিং চেটিং ব্লগত নেদেখোঁ মই জনাইছোঁ আৰু পৰাই খোজাইত যাওঁ পূৰা একেবাৰে গাড়ী চাড়ী মাৰি পিনে তথাপি মানে আমি শ্বুট নকৰোঁ কাৰণ আমাৰ ব্লগৰ চেনেলত আমি এইবোৰ সোমাবলৈ আমি চেষ্টা নকৰোঁ বা কোনো ব্লগাৰে নিবিচাৰে যেন এই পলিটিক্স এইবোৰ সোমাবলৈ। আৰু আজি আমাৰ কলেজৰ এটা মিটিং মুৰাজাৰ কলেজৰ, চ' ভাবিছোঁ এটা চিম্পল ব্লগ শ্বুট কৰি লওঁ। আজি আমাৰ GS আহিব, চ' মানে আমাৰ এইটো চাইড সেইটো চাইড এনেকুৱা মিটিং নহয়, মানে GS আহি আছে, বুজি পাই আছে সকলো মানে একেবাৰে পূৰা মুৰাজাৰ চৌধুৰী বজাৰ দেৱস্থান হাওৰাঘাট সকলো মিলি পিনে আজি এটা চিম্পল মিটিং হ'ব গাইজ। ইয়াত কোনো ইছ্যু নাই বা পলিটিক্স একো নাই কাৰণ আমি সকলোৱে একেলগে মানে এটা মানে মিট আপৰ নিচিনা ধৰি লোৱা, মানে ইয়াত কোনো মিটিং নাই, এটা মিট আপ। চ' ব্লগত দেখুৱাই আছোঁ যদি তেনেকুৱা কিবা এটা বিতৰ্ক হ'লেহেঁতেন মই শ্বুট নকৰিলোহেঁতেন। তো এতিয়া আমি আহি গৈছোঁ আৰু এতিয়া সকলো আহিছে গাইজ, ছিনিয়ৰ মানে যিসকলে মানে আমাৰ মুৰাজাৰ কলেজৰ পৰা ওলাই গৈছে তেওঁলোকো আহিছে গাইজ। বহুত ভয় লাগি আছে, ভয় মানে কি কনফিডেঞ্চ লেছ কৰি আছোঁ কাৰণ সকলো আহিছে ইয়াত আৰু GSও আহি আছে। আর যতক্ষণ আমরা মিটিং করাও মিটিং হোক যতক্ষণ যাওয়া লাগে ক্যান্ডিডেটের বাড়ি যাওয়া লাগে যতক্ষণ ম্যানেজ করা লাগবে আমরা তরফ থেকে আমরা করবো। প্লাস আমরা যতক্ষণ প্লাস কলেজ থেকে হেল্প করা লাগে কলেজে যত লাগে আমরা তরফ থেকে যতক্ষণ করা লাগে ইনশাআল্লাহ আমরা ততক্ষণ করবো। গাইজ ফাইনালি মিটিং হৈ গ'ল। গাইজ ফাইনেলি মিটিং ডান হৈ গ'ল আৰু বহুত সময় আছিলোঁ আৰু পাছত গৈ কৈ আছোঁ অলপ মানে কথা। চ' এতিয়া মই চেণ্টাৰত যাওঁ, ছাৰে দুটা ফোন মাৰি দিছে। গাইজ ফাইনেলি চেণ্টাৰত আহি গৈছোঁ, একেবাৰে শৰীৰৰ কাম শেষ মানে গামে তিতি পিনে গামত অসমীয়াত কি কয় গাম কমেণ্টত ক'ব। এতিয়া মেইন কথাত মানে হৈছিল কি হৈছে এটা গাইজ মিটিং, ক'বলৈ গ'লে মিট আপ আৰু ক'বলৈ গ'লে এটা মিটিং, কিন্তু আমি ক'ব নিবিচাৰোঁ যেন এটা মিটিং হৈছে নেকি। এখন মিটিঙত মানে এখন কলেজৰ মানে সকলো এৰিয়াৰ মানে ষ্টুডেণ্ট আহে বা GS আহে বা কেণ্ডিডেটসকল আহে, তেতিয়াতো ইয়াত মানে বেলেগ একো মানে কথা নাহে। তথাপিও মানে তাতে শ্বুট কৰা নাই কাৰণ বহুত এটা যিমান হওক এটাতো পলিটিকেল মানে ইছ্যু আহি যায়। একচুৱেলি একো প্ৰব্লেম নাই কাৰণ য'ত নেকি সকলো এৰিয়াৰ ষ্টুডেণ্ট আছে, GS আছে আৰু যিসকল মানে কেণ্ডিডেট আছে তেওঁলোক আছে বা যিসকল মেইন মানে পাৰ্চন আছে তেওঁলোক আছে, তাতে মানে প্ৰব্লেমৰ কোনো কথাই নাই। তথাপিও মানে মই এটা চিন্তা কৰি শ্বুট কৰা নাই, পাৰিলে কৰিলোহেঁতেন বাট কৰা নাই। আৰু প্ৰথমতো যিমান বাৰ মানে বৰ্তমান যিজন GS তেওঁ আহি মোৰ ওচৰত বহি গৈছে, চ' মানে শ্বুট কৰি এনেও কৰিব পৰা নাই। তেওঁৰ সন্মুখত কেনেকৈ মোবাইল ওলাই পিনে মানে তুমি শ্বুট কৰিবা, বহুত চিন্তাধাৰা কৰি পিনে শ্বুট কৰা নাই। পাছত যদি তাত আৰু সোমাই পিনে যদি কাৰো যদি অসুবিধা হয় ব্লগটোৰ মানে কোনো মতলবেই নাথাকিব। সকলোৰ লগত মিলিছোঁ, ভাল লাগিছে কেণ্ডিডেটসকল বা আমাৰ GS বা আৰু বহুত পাৰ্চনসকলৰ লগত মোৰ ফ্ৰেণ্ডসকলৰ লগত ভাল লাগিছে। নাইচ টু মিট ইউ গাইজ। এটা ডিছক্লেমাৰ প্লিজ, যিসকলে দেখি আছে নেগেটিভভাৱে নল'ব, মানে এটা পজিটিভভাৱে লৈ পিনে ইয়াতে থাকক। অল ৰাইট গাইজ, যদি কিবা ভুল ত্ৰুটি হয় প্লিজ ক্ষমা কৰি দিব। আৰু আজিৰ ব্লগটো ইয়ালৈ থাকক, ভালে থাকিব, সুস্থ থাকিব, আল্লাহ হাফিজ।